নমস্কাৰ বন্ধুসকল, আপোনালোকে নিশ্চয় ভালে আছে চাগে। আজি আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ আগলৈ আহিলোঁ। আজি এটা বিশেষ ধৰণৰ চিকেন বনোৱা ৰেচিপি দেখাম। আমাৰ এইটো এনেকুৱা কমেই এই ধৰণৰ চিকেন বনায়, বহুত চাই ভাল লাগিব। আপোনালোকৰ চাই থাকিব ভিডিঅ'টো। আজি আমি মাংস বনাম। মাংস বনোৱা প্ৰচেছটো সম্পূৰ্ণ ডিফাৰেঞ্চ। আজি আমি আপোনালোকক বিভিন্ন প্ৰচেছত মাংস বনোৱা দেখাই আছোঁ। বাটাৰ চিকেন বনাইছোঁ, মছলা চিকেন বনাইছোঁ, চিকেন 65 বনাইছোঁ আৰু বহুত ধৰণৰ আপোনালোকক ৰেচিপি দেখাইছোঁ। কিন্তু আজি এটা বেলেগ এটা ধৰণৰ এক্সপেৰিমেণ্টেল এটা ৰেচিপি বনাই আপোনালোকক দেখাম বুলি ভাবিছোঁ। আপোনালোকে চাই বহুত ভাল পাব। আমি প্ৰথমতে এই চিকেনখিনি আমি ডাইৰেক্ট পানীত ঢালি আমি আপোনালোকক বস্তুটো বনাই দেখাম। এয়া দেখিছেনে, আমি কেইটামান গোটা মছলা লৈ লৈছোঁ। বস্তু প্ৰথমে বিলাহী লৈ লৈছোঁ, সৰু পিঁয়াজ এটা লৈ লৈছোঁ, তেজপাত, আদা, নহৰু আৰু জলকীয়া লৈ লৈছোঁ। কিন্তু আমি গোটেই বস্তুখিনি একেলগে নিদিওঁ, ষ্টেপ বাই ষ্টেপ দিম। আপোনালোকে চাই থাকোঁ, বহুত ভাল পাব। আমি ইয়াত আদা, নহৰু, পিঁয়াজ, এটা পিঁয়াজ দিছোঁ, টুকুৰা টুকুৰকৈ কাটি পানী দি দিছোঁ। আৰু ইয়াত জলকীয়া আৰু তেজপাতটো ইয়াতে দি দিওঁ, আৰু বিলাহীও দি দিওঁ দুটা, আৰু আমাৰ চিকেনখিনিও ইয়াতে দি দিম। আৰু ইয়াত আমি জাষ্ট অকণমান নিমখ এড কৰি দিম। ইয়াত এতিয়া আমি জাষ্ট অকণমান নিমখ এড কৰিম। ইয়াত আমি যিমানখিনি পানী দেখিছোঁ নহয়, ইয়াত পানীখিনি সম্পূৰ্ণ শুকুৱাই দিব লাগিব। আমি এতিয়া দুটা পিঁয়াজ, আদা আৰু অকণমান নহৰু আমাৰ চপনাত চপ কৰি লওঁ ভালকৈ। আমি পিঁয়াজখিনিও ধুনীয়াকৈ চপ কৰি ল'লোঁ, পিঁয়াজ, নহৰু। এয়া দেখিছেনে, আমাৰ চিকেনটো উতলিছে, চব বিলাহী চিলাহী চব সিজি গৈছে। আচলতে চিকেনটো আমি এইভাগেই পূৰা কমপ্লিট পানীতে সিজাই ল'ম। সিজাই ইয়াৰ গোটেই পানীখিনি আঁতৰাই দিম। এইটো এটা বেলেগ এটা ধৰণৰ ডিছ। এইটো এক প্ৰকাৰৰ চাইনিজ ডিছেই হৈছে আৰু। এয়া আমাৰ পানীখিনি শুকাইছেগৈ আৰু অলপ শুকাব লাগিব। তাৰ পাছতে আমি বিলাহীখিনি ভাঙিব পাৰিম। যেতিয়ালৈকে পানীখিনি আৰু অকণমান কমি নাযায়, তেতিয়ালৈকে আমি বিলাহী ভাঙি দিব নোৱাৰোঁ। এয়া দেখিছেনে, পানী শুকাই গ'ল, আমাৰ চিকেনটো এক প্ৰকাৰৰ সিজিয়ে গৈছে। এতিয়া আমি বিলাহীখিনি ভাঙি দিওঁ ইয়াতে। নহৰু আৰু পিঁয়াজ চব ভাঙি দিছোঁ। আচলতে এনেকৈ বনালে কি হয়, আমাৰ চিকেনৰ ভিতৰত আমাৰ গোটেই বিলাহীৰ যোনটো এটা স্মেল আহে ন, চব সোমাই যায় ভিতৰত। পানীটো আৰু অকণমান শুকাবলৈ দিব লাগিব। এতিয়া ভাঙি দিলোঁ, পানীটোত আমাৰ বিলাহীটো মিক্স হৈ গ'ল। এতিয়া আমাৰ চিকেনৰ ভিতৰত সোমাই যাব ৰসটো। এয়া দেখিছেনে, আমাৰ পানীখিনি শুকাই একেবাৰে নাইকিয়া হৈছেগৈ আৰু অকণমান পানী আছে। সেই গোটেই পানীখিনি শেষ হোৱাৰ পাছত আৰু এইটো আমি বইল কৰি দিম, নমাই দিম। তাৰপাছত আমাৰ আগৰ প্ৰচেছখিনি আমি আৰম্ভ কৰিম আৰু অকণমান পানী শুকাবলৈ দিওঁ। এইখিনি আমাৰ হৈ গ'ল। এতিয়া আমি এইখিনি কাঢ়ি লওঁ বেলেগ এটা বাচনত। আমি চিকেনখিনি উলিয়াই ল'লোঁ। এতিয়া আমি একেখন কেৰাহীতে এতিয়া ইয়াত জাষ্ট মিঠাতেল অকণমান দিম। এইখিনি গৰম হ'বলৈ দিওঁ। এতিয়া আমি গোটা মছলাখিনি লৈছোঁ, ইলাচি, দালচেনি, লং আৰু জাবিত্ৰী লৈ লৈছোঁ। আমি এইখিনি এতিয়া আমি গৰম তেলত দি দিওঁ। তেল গৰম হৈ গ'ল, আমি এতিয়া ইয়াত এইখিনি দি দিওঁ। এতিয়া আমি চপ কৰি থোৱা পিঁয়াজ আৰু নহৰুখিনি ইয়াত দি দিওঁ। এই অকণ লাল হ'বৰ কাৰণে আমি লাল হ'বলৈ দিওঁ ভালকৈ। ইয়াত আমি অকণমান পিঁয়াজ পাতো দি দিওঁ চেণ্টৰ কাৰণে। পিঁয়াজখিনিও ভাজ খাইছেগৈ। ইয়াত এতিয়া আমি জাষ্ট অকণমান হালধি দিম, কাশ্মীৰী মিৰ্চি পাউডাৰ দিম অকণমান, আৰু জালুক দি দিম। আমি ইয়াত অকণমান নিমখ দিম। এতিয়া আমি ইয়াত চিকেনখিনি দি দিওঁ, আমি যোনখিনি উলিয়াই থৈছিলোঁ। এইখিনি আমি চিকেন শুকানকৈ বনাম।
ইয়াত বেছি আমি একো মছলা ইউজ কৰা নাই। আজি সম্পূৰ্ণ এটা ডিফাৰেণ্ট প্ৰচেছত আপোনালোকক বনাই দেখাইছোঁ। ইয়াত এতিয়া আমি দিম কস্তুৰী মেথি। আমি প্ৰত্যেকটো ৰেচিপিতে যিটো বস্তু দিওঁৱেই, আৰু এইটো আমি ভৰপূৰ পৰিমাণে আমি ইয়াত দিম ধুনীয়া চেণ্টৰ কাৰণে। এই ধুনীয়া কালাৰ এটা আহিছে দেখিছে। আমাৰ অলৰেডি চিকেনটো সিজিয়ে আছে, জাষ্ট অকণমান আমাৰ যোনখিনি পিঁয়াজৰ গ্ৰেভিটো অকণমান জাষ্ট সোমাই যাবৰ কাৰণে আমি এতিয়া উতলাই থাকিব লাগিব। বিনা পানী নিদিয়াকৈ এনেকৈ ভাজি থাকিব লাগিব। দেখিছেনে কি ধুনীয়া লাগিছে। আপোনালোকেও এনেকৈ বনাব। এইটো বহুত এটা ডিফাৰেঞ্চ পদ্ধতিত বনাইছোঁ আজি চিকেনটো। এইটো আমাৰ হ'লেই আৰু ইমান পটককৈ হৈ গ'ল দেখিছেনে। আৰু এতিয়া আমি বন্ধই কৰোঁ, আৰু লগা নিচিনা হৈ গৈছে। আমি এইটো কাৰণত শুকানকৈ বনাইছোঁ চিকেনটো। এয়া দেখিছেনে কি ধুনীয়া হৈছে। আৰু আমাৰ এই ৰেচিপিটো সোৱাদৰ লগতে এটা হেল্থি ৰেচিপিও হয়, কাৰণ ইয়াত একেবাৰে কম পৰিমাণে মছলা তেল ইউজ কৰা হৈছে। কি ধুনীয়া লাগিছে দেখিছেনে। কালাৰটোৱে ধুনীয়া হৈছে, চিকেনটোও ধুনীয়াকৈ সিজিছে। দৰ্শকসকল, আমাৰ ৰেচিপি ৰেডি। আমাৰ চিকেনটো আজি বেলেগ ধৰণে বনাইছিলোঁ, আপোনালোকক দেখালোৱে। এতিয়া টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে। বহুত ধুনীয়া হৈছে। আপোনালোকেও এনেকৈ ঘৰত বনাব। আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। আৰু মোৰ ফেচবুকত চাই যদি ফ'ল' কৰিব। তেতিয়াহ'লে আমি সকলোৱে খানা খাওঁ। আৰু আজিলৈ বাই।